হেল্ল' ভিউৱাৰ্ছ, আল্পনা পাকঘৰলৈ পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছোঁ। মই আপোনালোকলৈ আজি এটা ৰেচিপি লৈ আহিছোঁ। সেয়া হৈছে সয়াবিনৰ কাটলেট। আহকচোন মই কিদৰে বনাওঁ মোৰ পাকঘৰলৈ। কাটলেট বনাবলৈ মই আজি এইখিনি বস্তু লৈছোঁ আৰু কি বস্তু লৈছোঁ মই আপোনালোকক এতিয়া দেখাই গৈছোঁ। এয়া মই প্ৰথমে সয়াবিনৰ আজি কাটলেট বনাম। এইখিনি মই সয়াবিন লৈছোঁ, সৰু সৰু পেকেট লৈছোঁ মই। এইটো ফৰচুনৰ দুটা সৰু পেকেট লৈছোঁ মই। আপোনালোকে যিমান ইচ্ছা যায় ল'ব পাৰে, কিন্তু মই দুটা পেকেট লৈছোঁ সৰু। আৰু মই এয়া অলপ আলু লৈছোঁ। আলু কিন্তু মই অলপ বেছি লৈছোঁ, কাৰণ মোৰ মানে আলু এয়া মই আজি মোৰ ল'ৰাই মানে পানী পুৰি খাব, তাৰ কাৰণেও মই অলপ আলু বেছিকৈ দিছোঁ। তাৰপিছত এয়া মই পিঁয়াজ লৈছোঁ, কেঁচা জলকীয়া লৈছোঁ। কেঁচা জলকীয়া মই অলপ কম লৈছোঁ, কাৰণ সি বেছি খাব নোৱাৰে যে, গতিকে মই অলপ কম লৈছোঁ। আপোনালোকে বেছিও ল'ব পাৰে। আৰু এয়া হ'ল জিৰা গুড়ি, এয়া নিমখ, এয়া হালধি গুড়া, এয়া গৰম মছলা, আৰু এয়া মান ধনিয়া লৈছোঁ মই। আৰু এয়া পনীৰ লৈছোঁ। পনীৰ আচলতে এইটো অপশ্যনেল, আপোনালোকে দিবও পাৰে নিদিবও পাৰে, কিন্তু মই অকণমান আছিলে কাৰণে আজি তাত মিক্স কৰি দিম বুলি ভাবিছোঁ। চয়াবিনখিনি মই এতিয়া চপাৰত চপ কৰি ল'ম। মই পিঁয়াজখিনি একদম মিহি মিহিকৈ কৰি লৈছোঁ, চপাৰতে দিছোঁ। মিহি হ'লে ভাল হয় বস্তুখিনি, কিন্তু এইখিনি আকৌ গোটেই মিহি নকৰোঁ, কাৰণ চপাৰত দিলে অলপ অলপ গোটা গোটা হৈ থাকিলে তেতিয়া খাই ভাল লাগিব। আৰু আজি মই অলপ চয়া চচো দিম, আপোনালোকক দেখুওৱা হোৱা নাই, এতিয়া মই দেখাই দিছোঁ। এইটো অন্নপূৰ্ণা চয়া চচ হয়, ইয়াৰ অলপো মই দিম। চয়াবিনখিনি মই চপাৰত দি আছোঁ, মিহি কৰি ল'লোঁ। তাৰপিছত মই আলু বইল কৰি থোৱা আছিলে, এতিয়া মই আলুখিনি মেছ কৰি লওঁ। এয়া চাওক, মোৰ আলুখিনি মেছ কৰা হৈ গ'ল। এতিয়া মই ইয়াত গোটেইখিনি বস্তু একেলগে মিহলি কৰি ল'ম। এয়া চাওক, এতিয়া মই চয়াবিনখিনি আলুখিনি দি দিম। এতিয়া মই পিঁয়াজখিনি ইয়াত দি দিছোঁ। এয়া মই কেঁচা জলকীয়াখিনি দি দিছোঁ। তাৰপিছত মই যিমানখিনি মছলা আছিলে গোটেইখিনি মই এতিয়া একেলগে দি দিম। এয়া নিমখ, এয়া হালধি, এয়া জিৰা গুড়ি, আৰু এয়া গৰম মছলা, আৰু মই এইখিনি ধনিয়াখিনি ইয়াত দি দিছোঁ। তাৰপিছত মই পনীৰখিনি এতিয়া ইয়াত অলপ গ্ৰেট কৰি ল'ম। পনীৰটো অপশ্যনেল, আপোনালোকে নাথাকিলে দিব নালাগে। এতিয়া মই বেচন 4 চামুচমান দি দিছোঁ, এইখিনি বাইণ্ডিং কৰিবলৈ তেতিয়া ভাল হ'ব। এতিয়া মই গোটেইখিনি বস্তু ভালদৰে সানি ল'ম। এতিয়া মই আন্দাজ কৰি পেলাই 2 চামুচ চয়া চচ দি দিছোঁ। তাৰপাছত মই ভালদৰে এইখিনি সানি লৈছোঁ। এতিয়া মই গোটেইখিনি বস্তু ভালদৰে মিহলি কৰি ল'লোঁ। তাৰপাছত এতিয়া মই কাটলেটৰ আকাৰত দি যাম। কাটলেটটো আপোনালোকে যিকোনো আকাৰত দিব পাৰে, হয় গোলো দিব পাৰে, নহয় চাৰিচুকীয়াও দিব পাৰে, কিন্তু মই অলপ হাতত তেলো লৈ লৈছোঁ এয়া, আৰু যিখন প্লেটত মই থ'ম তাতো অলপ সানি লৈছোঁ। মই আজি স্কুৱাৰ টাইপতেই কাটলেটটো বনাম। মই এতিয়া পেনখন পাতি ল'লোঁ। তাৰপাছত মই এতিয়া তেল দি দিছোঁ। মই ৰিফাইন তেলেই ব্যৱহাৰ কৰিছোঁ। মই ৰাইচ বিন অইল লৈছোঁ। এয়া চাওক, মোৰ কাটলেটখিনি ৰেডি হৈ গ'ল। মই কেইটামান স্কুৱাৰ টাইপত দিছোঁ আৰু কেইটামান গোল বনাইছোঁ। আৰু আপোনালোকৰ যদি সাজ থাকে সাজতো দিব পাৰিব, কিন্তু মোৰ সাজ নাই কাৰণে মই দিয়া নাই। এতিয়া মই তেলখিনি গৰম হৈছে, মই এটা এটাকৈ দি যাম। আপোনালোকে কেৰাহীও ব্যৱহাৰ কৰিব পাৰে, মই কিন্তু ফ্ৰাই পেনতে দিছোঁ। এতিয়া মই কাটলেটকেইটা ইলিটি সিলিটি কৰি দিওঁ।
এয়া চাওক ৰংটো ধৰিছোঁ অকণমান ৰঙচুৱা ৰং এটা কাটলেটকেইটা ইতিমধ্যে মোৰ হৈ গ'ল আপোনালোকে একদম ল' ফ্লেম বা মিডিয়ামত দি ভাজিব কিন্তু হাই ফ্লেমত নিদিব কাৰণ বস্তুটো ভিতৰত নিসিজিবও পাৰে কাৰণ ওপৰটো ৰঙা হৈ গ'লে ভিতৰটো কেতিয়াবা নিসিজা হৈ যায় গতিকে একদম ল'ত দি পেলাই বা মিডিয়ামত দি আপোনালোকে ভাজি থাকিব এতিয়া মই এইকেইটা কাঢ়ি থ'ম মোৰ হৈ গ'ল এতিয়া মই বাকি থকাকেইটা দি দিছোঁ এতিয়া মই এইকেইটা কাটলেটকেইটা অকণমান ইলুটি ফিলুটি কৰি দিলোঁ তাৰপিছত ৰঙচুৱা হ'লে মই আকৌ দুইটা চাইড যেতিয়া ৰঙচুৱা ভালকৈ হ'ব তেতিয়া মই নমাই দিম মই যে আপোনালোকক আজি কৈছোঁ ফুচকা বনাম বুলি মোৰ ল'ৰালৈ এইটো চাওক এনেকুৱা পেকেট কিনিবলৈ পায় মই কিন্তু ঘৰত নাই বনোৱা দেই এইটো কিন্তু কিনিবলৈ পায় এইটোকে মই তাক তেলত ভাজি দিম আৰু ইয়াৰ লগত মই চাটনি বনাইছোঁ আৰু চচ থাকিব আৰু আলু পিটিকা বনাই দিম তেনেকৈয়ে খাম কিন্তু মই তেতেলী পানী বা এনেকুৱা ধৰণৰ একো বনোৱা নাই আজি এইটো আনি পেলাই মানে ঘৰতে এতিয়া বনাই দিম আৰু কিনা ফুচকা ৰেডি হৈ গ'ল এতিয়া মোৰ কাটলেটকেইটা হৈ গ'ল এয়া মই কাঢ়ি দিছোঁ মোৰ চয়াবিনৰ কাটলেট ইতিমধ্যে ৰেডি হৈ গ'ল এয়া মই লগত গ্ৰীণ চাটনি দিছোঁ আৰু টমেটো চচ দিছোঁ গ্ৰীণ চাটনিটো মই ধনিয়াৰ বনাইছোঁ আপোনালোকে ইচ্ছা কৰিলে পদুনাৰো দিব পাৰে কিন্তু মই আজি পদুনা নাছিল কাৰণে মই ধনিয়া দিয়েই বনালোঁ আৰু আপোনালোকে ঘৰত এবাৰ ট্ৰাই কৰি চাবচোন একদম ইজি বস্তু বেছিও নালাগে আপোনালোকে কম সামগ্ৰী দিও আপোনালোকে ঘৰতে বনাব পাৰে আৰু আলহীকো দিব পাৰে ধৰক আপোনালোকে ল'ৰা ছোৱালীক টিফিনৰ কাৰণেও স্কুললৈ পঠিয়াব পাৰে বা গধূলি সময়ত বা সন্ধিয়া সময়ত আপোনালোকে স্নেক্স হিচাপেও খাব পাৰে ঘৰত এবাৰ ট্ৰাই কৰি চাবচোন যদি আপোনালোকে মোৰ ভিডিঅ'টো ভাল পালে তেনেহ'লে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব ওচৰতে থকা বেল আইকনটো এবাৰ ক্লিক কৰি দিব তেতিয়াহে মোৰ নতুন নতুন ভিডিঅ'বোৰ আপোনালোকে চাবলৈ পাব মোৰ ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ পুনৰ আন এটা ভিডিঅ' লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহোঁ ধন্যবাদ